হেল্ল' ৰাইজ, নাটকৰ কথাৰে আজি আকৌ অন্য এঠাইলৈ ওলাইছোঁ। আজি দেৰগাঁও লাহটিত থাকিম। দৰ্শনা মেমো যাব আৰু আমি যিহেতু গায়ত্ৰী মেমৰ লগতেই যাম, এয়া মেমো আহি পালে আৰু আজি দৰ্শনা মেমৰ সম্বন্ধীয় বা এগৰাকীৰ ঘৰত থাকিম। বাৰ ঘৰ গৈ পাই চাহ তাহ খাই বাৰ ছোৱালী দুজনীৰ সৈতে মেম আৰু ময়ো ওলাই আহিলোঁ বজাৰলৈ বুলি। আৰু যদিও বা মই আগতে ইয়ালৈ অহা নাছিলোঁ, তথাপিও তেওঁলোকক লগ পাই বিৰাট আপোন লাগিলে। আমি মানে চিকুদাৰ কথা পাতি পাইছোঁ। চিকুদাৰ চেল্ফি কেনেকৈ লয় এনেকৈ কোনো নোলায় বেলেগ নিজৰ মুখখন ডাঙৰকৈ নিজৰ মুখখন ওলায় পংপঙাই ফুৰা সময়। এয়া ৰাতিৰ ভাতৰ থালি দেই। বায়ে আটাইবোৰ বিৰাট সোৱাদ লগা কৰি ৰান্ধিছিলে। পিছে আমি যিমান ফূৰ্তি কৰিলোঁ সিমান ভিডিঅ'ৰ ক্লিপেই ৰখা নহ'ল। সেই দুই এটা মাজে মাজে দিছোঁ আৰু এয়া মেমে ভাত বাঢ়ি আছে আৰু এইফালে আমাৰ নিচি মানে মোৰ লগৰেই বাৰ ছোৱালী আৰু এইজনী সৰুজনী সাগৰিকা। ৰ'ব, আমি পিছে কাইলৈ ৰাতিপুৱাই নাটকলৈ ৰাওনা হ'ম নহয়। পিছে ক'লৈনো যাম সেয়া চাবলৈ মোৰ লং ভিডিঅ' চাব লাগিব। আৰু আমি আটাইবোৰ এতিয়া ভাত পানী খাই শুমেই আৰু সোনকালে ৰাতিপুৱা যিহেতু উঠিব লাগিব, ভাবিলোঁ বাকো দেখুৱাই দিওঁ। এইফালে বায়ে কাম কৰি আছে। বা বৰ ৰাংধালী, তাতে আদৰ আপ্যায়নৰতো সীমাই নাই। মানে ৰাতিটো ইয়াত কটাই বিৰাট ভাল লাগিলে আমাৰ। আকৌ ওলাই দিব আকৌ। পিছে তাত আৰু ভিডিঅ' কৰা নহ'ল। এয়া নাটকৰ দুটা ক্লিপ আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ আৰু এই ভিডিঅ'খিনি চাই আপোনালোকে বিৰাট ভাল পাব আৰু অতি সোনকালেই মই আপোনালোকলৈ আগবঢ়াম। আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ কৰা এটা ধুনীয়া দিন আপোনালোকক দিম। আৰু মোৰ অকণমানি ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।